তিনিটা বছৰৰ এক পৰিক্ৰমা। প্ৰথম অৱস্থাত যদিও নিজৰ আপোন ঘৰখনৰ পৰা গৈ আন এঠাইত এখন কলেজত পঢ়িছিলোঁ, এটা হোষ্টেলৰ ৰুমত থাকি লগৰ কেইজনৰ লগত। তেতিয়া হয়তো কোনোবা সময়ত এনেকুৱা লাগিছিলে যে কেতিয়া এই দিনবোৰ পাৰ হ'ব, এই তিনিটা বছৰ কেনেদৰে পাৰ হৈ যাব, কেতিয়া ঘৰলৈ উভতি যাম। কিন্তু আজি যেতিয়া বাৰান্দাত বহি অকলে ভবা যায়, তেতিয়া সেই তিনিটা বছৰৰ দিনবোৰ এটা এটা দিন মনলৈ আহে আৰু হয়তো সেই দিনবোৰ খুব ভাল লগা আছিল। লাষ্টৰ বেঞ্চত বহি যেতিয়া মোৰ লগৰ কেইটাৰ লগত সেই এটা সংলাপ চিঞৰিছিলোঁ জীৱন জিন্দাবাদ বুলি, মা কছম তাতকৈ সুখৰ দিন চাগে আৰু নাছিলেই। এতিয়াতো সেইটো চিঞৰিবৰ কাৰণেও সময় নাই। কেতিয়াবা লাষ্টৰ বেঞ্চত বহি পেলাই হয়তো হুলস্থুল কৰিছিলোঁ, ক্লাছৰ ছাৰ বাইদেউসকলক অকণমান অশান্তি কৰিছিলোঁ। কিন্তু এটা কথা ভাল লাগে যে তেওঁলোকৰ এটি স্মৃতি সদায় মনৰ একোণত ৰৈ যাব। তিনিটা বছৰ বুলি ক'লে বহুত দীঘল এটা পৰিক্ৰমা যেন লাগে, কিন্তু তেনেকুৱা ঠিক নহয়। প্ৰথম অৱস্থাত যদিও ভাবিছিলোঁ, এতিয়া কিন্তু সেই তিনিটা বছৰ ঘূৰাই পাবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু এইটো অসম্ভৱ। জীৱনৰ প্ৰত্যেকটা অধ্যায় আমাক কিবা নহয় কিবা স্মৃতি আৰু কিবা নহয় কিবা অভিজ্ঞতা দি যায়। তেনেদৰে তিনিটা বছৰতো বহুত বস্তু শিকিলোঁ, বহুত কথা জানিব পাৰিলোঁ। যেতিয়া বন্ধৰ আগদিনাখন আমি হোষ্টেলত এটা হেভি খানা খাইছিলোঁ আৰু যেতিয়া আমাৰ ক্লাছ বাংক কৰি আহি বাগানত আমি চাহ খাইছিলোঁ এপেকেট 5 টকীয়া বিস্কুটৰ সৈতে, সেই দিনবোৰ হয়তো আৰু কেতিয়াও উভতি নাহে। কিন্তু ভাল লাগে সেই দিনবোৰৰ কথা ভাবি এতিয়াও। মৰমৰ ভাইটি ভণ্টিসকল, যদিও কেতিয়াবা তোমালোকক কিছুমান কথাত খং কৰিছিলোঁ, তোমালোকক কিছুমান কথা বুজাবলৈ যাওঁতে ধমকি দিব লগা হৈছিলে, তথাপিও তোমালোকৰ বাবে এটা আন্তৰিকতা আছিলে, সেইটো সদায় থাকি যাব। আৰু এই যে কলেজখন, এই কলেজখন কেৱল আমাৰ এখন কলেজেই নহয়, এইখন আমাৰ এখন পৰিয়ালৰ দৰে আছিলে, এখন নিজা ঘৰৰ নিচিনা আছিলে। যেতিয়া নিজৰ আপোন ঘৰখনিৰ পৰা আঁতৰত গৈ যেতিয়া হোষ্টেলৰ ৰুমত থাকি আমি কলেজলৈ আহিছিলোঁ চাইকেল মাৰি, বাইক লৈ, তেতিয়া আমাৰ আন্তৰিকতা কেৱল সেই কলেজখনৰ আৰু সেই ভাইটি ভণ্টি নিজৰ ক্লাছমেটখিনিক লৈ আছিলে। তেওঁলোকে আমাৰ বাবে এটা পৰিয়াল আছিলে। আগলৈ তোমালোক এনেদৰে হৃদয়ত কোনোবা এটি পৃষ্ঠাত ৰৈ যাবা সদায় কাৰণে। আশা কৰোঁ তোমালোক সকলো ভালদৰে থাকিবা আৰু আগৰ দৰে আন্তৰিকতাবোৰ এনেদৰে বজাই ৰাখিবা। সেই কলেজৰ দিনবোৰ যদি ঘূৰি আহিলহেঁতেন, হয়তো এতিয়া আগতকৈ অকণমান বেছিকৈ এনজয় কৰিব চেষ্টা কৰিলোঁহেঁতেন। লাষ্টৰ বেঞ্চত বহি যদি আগতে 2টামান হুলস্থুল কৰিছিলোঁ, এতিয়া হয়তো আৰু 5টামান বহাই দিলোঁহেঁতেন। 2 + 5 = 7। বদমাচিবোৰ এনেদৰেই থাকিব। লাষ্টৰ বেঞ্চকেইখন সদায় মনত পৰি থাকিব আৰু সেই বন্ধুকেইজন, যিকেইজনৰ লগত প্ৰত্যেকটা ছিটুৱেশ্যনতে, প্ৰত্যেকটা পৰিস্থিতিতে তেওঁলোকৰ লগত আছিলোঁ হাতত হাত ধৰি, সদায় মনত থাকিব। শেষত আকৌ এবাৰ সকলোকে মিছ কৰিম। 3টা বছৰ কেনেদৰে পাৰ হ'ল ক'বই নোৱাৰিলোঁ, কিন্তু এতিয়া তোমালোকলৈ মনত পৰে। তোমালোকৰ লগত কৰা কাজিয়া, খং, তোমালোকৰ লগত দিয়া আড্ডা, সেই দিনবোৰৰ কথা এতিয়াও মনত পৰে প্ৰত্যেক দিনাই। আৰু মৰমৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকো কুশলে থাকিব, কাৰণ আপোনালোকে দিয়া সেই গালিবোৰ হয়তো আমাৰ এটা সময়ত বেয়া লাগিছিলে বা আমি অকণমান মনতে বেয়া দুখ লাগিছিলে, কিন্তু আপোনালোকৰ সেই গালিবোৰতো মৰম আছিলে। আজি হয়তো সেইকাৰণে 3টা বছৰ শেষ হোৱাৰ পাছত আপোনালোকৰ প্ৰত্যেকটা গালিৰ কথা মনত পেলাই হয়তো মনটো ভাল লাগি উঠে, আৰু ভাল লাগে আপোনালোকৰ সেই দি যোৱা স্মৃতিবোৰৰ কথা ভাবিলে। যিহেতু একো লিখা নাছিলোঁ বা একো স্ক্ৰিপ্ট নাছিলে, যদি কথাখিনি কওঁতে কোনো ধৰণৰ ভুল ৰৈ গ'ল ক্ষমা কৰি দিব, কিন্তু আচলতে অনুভৱবোৰ এনেকুৱাই। জীৱনৰ কোনোবা এটি পৃষ্ঠাত ৰৈ যোৱা কিছুমান অনুভৱ আমি শব্দৰে যদিও লিখিব নোৱাৰোঁ, মনৰ ভিতৰত কিন্তু ৰৈ যায়।